10,000 মানুহে একেলগে খাবলৈ হলে তাক বনাবও কিমান জেগা ডাঙৰ জেগাত লাগিব গতিকে আপোনালোকক যোনখন জেগাত প্ৰায় 300 চৌকা একেলগে জ্বলিব য'ত একেলগে খানা বনিব সেই জেগাটো আপোনালোকক ধুনীয়াকৈ দেখাম এতিয়া অসমক ৰিপ্ৰেজেণ্ট কৰিব পৰা এটা বৃহৎ অনুষ্ঠান যিটো হ'ল শংকৰ সংঘৰ অধিৱেশন বাৰ্ষিক অধিৱেশন মই শংকৰ সংঘৰ নহয় যদিও এনে এটা বিশাল অনুষ্ঠানক মই এবাৰ দেখুৱাবলৈ আহিলোঁ কেইদিনমানৰ পাছতে এই অনুষ্ঠানভাগি আৰম্ভ হ'ব কিন্তু মই আপোনালোকক দেখাব খুজিছোঁ যে ইয়াত কি ধৰণে প্ৰস্তুতি চলি আছে আৰু যিহেতুকে মোৰ এটা এইটো ফুড চেনেল গতিকে মই ইয়াত কিমান মানুহে একেলগে খানা খাব পাৰিব কি কৰিব পাৰিব ক'ত কিমান ডাঙৰ পেণ্ডেল কৰিছে কেনেকৈ কি কৰিছে গোটেইখিনি আপোনালোকক দেখাওঁ এয়া যোৰহাটৰ মৌবন্ধা অঞ্চলত এইটো বনাই আছে গতিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কিমান বিশালকৈ পেণ্ডেলখিনি দিছে এইটো নামঘৰ ভাগ বনাইছে এয়াও কিবা এটা বনাইছে তাৰপাছত সৌ দূৰত যে দেখিছে সেইটো তাত ডাঙৰ ফাংচন কিবা কিবি যিখিনি হ'ব তাত হ'ব গতিকে আপোনালোকক বেছি বৰ এটা নেদেখাওঁ বহুত ভিডিঅ'ত দেখাইছে যে ক'ত কেনেকৈ কি কৰিব পাৰি কেনেকৈ আহিব পাৰি এতিয়া মোৰ লগৰে মোৰ বন্ধু চানি মানস দাস ব্লগছত আপুনি এই আমাৰ অনুষ্ঠানটোলৈ আহিবৰ কাৰণে আপুনি যিকোনো জেগাৰ পৰা ট্ৰেইনে হওক বাছে হওক বা যিকোনো জেগাৰ পৰা কিদৰে আহিব লাগিব ক'ত উঠিব লাগিব ক'ত নামিব লাগিব সকলো সেই ভিডিঅ'ত দিয়া আছে মই সেই ভিডিঅ'টো লিংকটো দি দিম তাৰ লগতে আপোনালোকক মই আজি দেখাম যে এই শংকৰদেৱ সংঘৰ অধিৱেশনত খানাৰ কাৰণে কি ব্যৱস্থা কৰা হৈছে কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা আছে গোটেইখিনি আপোনালোকক যিমান পাৰোঁ দেখাওঁ গতিকে ভিডিঅ'টো মোৰ লগত সম্পূৰ্ণ চাই থাকক যদিহে ভিডিঅ'টো ইমানখিনিলৈকে চালেই তেন্তে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিয়ক ইউটিউবত ছাবস্ক্ৰাইব কৰি দিয়ক ফেচবুকত ফ'ল' কৰি দিয়ক আৰু সদায় এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব এতিয়া ব'লক মই আপোনাক যিমানখিনি পাৰোঁ আপোনালোকক সিমানখিনি দেখাওঁ এইভাগে হ'ল নামঘৰ ভাগ যি খেৰেদি ওপৰৰ ছালখিনি সম্পূৰ্ণ খেৰে বনাইছে কাৰণ এই নামঘৰ ভাগ কেইদিনমানৰ কাৰণে বনোৱা হয় যে অনুষ্ঠান ভাগ চলি থকা সময়ৰ কাৰণে বনোৱা হয় কিন্তু সেই কম সময়ৰ কাৰণে যিমানখিনি এফৰ্ট দি যিমানখিনি কষ্ট কৰি ইমান ধুনীয়াকৈ এভাগ সম্পূৰ্ণ নামঘৰ বনাইছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মই এয়া ভক্তগণ আহি আছে আগতীয়াকৈও আহি আছে এতিয়া মই দেখাইছোঁ যে এই চক পাৰ্মানেণ্টলি যিখিনি নামঘৰ থাকে তাত প্ৰায় সীমাত মানে তাতকৈ অলপ ধুনীয়া বুলিহে ক'ব পাৰি খালি খেৰেদি মানে কৰিছে কাৰণে টেম্পৰেৰী কাৰণে খেৰেদি কৰিছে কিন্তু আপোনালোকে চক কি ধুনীয়াকৈ কৰিছে সম্পূৰ্ণ এভাগ ধুনীয়া নামঘৰ ইমানেই বিশাল যে এটা মূৰৰ পৰা আনটো মূৰ যাবলৈ হ'লেও আপোনাক খোজকাঢ়ি দেখাবলৈ হ'লে বহুত টাইম লাগিব গতিকে আমি এতিয়া স্কুটিতে গৈ আছোঁ সন্মুখ ভাগৰ পৰা খানা পিনাৰ যোনটো জেগা সেই জেগালৈ আমি এতিয়া গৈ আছোঁ স্কুটি লৈ কাৰণ খোজকাঢ়ি গ'লে নাইকৈ 10 মিনিটৰ ওপৰত লাগি যাব আমি একদম চিধা এই কিবা এটা পৰিলে তোৰ মোবাইল পৰিলে ৰ মোবাইলটো পৰি গৈছে মুচিলো অকণমান বালি লাগি আছে ইয়াত ধুমধাম কাম চলি আছে জেচিবি ৰোলাৰ চব নিজৰ কাম ধুনীয়াকৈ কৰি আছে কাৰণ মাজত বেছি সময়ো নাই এইটো হ'ল গুদাম যি বস্তু খাদ্য বস্তু কিবা কিবি থাকিব চব ইয়াতে মজুত কৰা হ'ব খৰি ডুম আছে 10,000 মানুহে একেলগে খাবলৈ হ'লে তাক বনাবও কিমান জেগা ডাঙৰ জেগাত লাগিব গতিকে আপোনালোকক যোনখন জেগাত প্ৰায় 300 চৌকা একেলগে জ্বলিব য'ত একেলগে খানা বনিব সেই জেগাটো আপোনালোকক ধুনীয়াকৈ দেখাম এতিয়া ইয়াৰ ভিতৰলৈ আহি থাকক এয়া দেখিছে জেগাই দম খৰি থৈ দিছে এয়া গাঁত খান্দি দিছে চৌকাৰ কাৰণে এই চৌকাখিনি দেখাই দে প্ৰায় এনেকৈ 300টা চৌকা আৰু চৌকাৰ জেগাই জেগাই খৰিখিনি দেখাই দিব লাগে প্ৰত্যেকটো চৌকাৰ এগেইনষ্টত খৰি যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় প্ৰত্যেকটো চৌকাত যাতে খানা বনাওঁতে একো অসুবিধাৰ সৃষ্টি নহয় গতিকে ধুনীয়াকৈ চিজিলকৈ পৰিপাটিকৈ প্ৰত্যেকটো বস্তু ৰাখিছে ইয়াত যিহেতুকে খানাখিনি বনাব কিন্তু যিমানেই খানা বনাব যিমানেই খানা খাব তাৰ এগেইনষ্টত বহুত বাচনো ওলাব ধুবৰ কাৰণে তাৰো একদম পৰিপাটিকৈ ধুনীয়াকৈ বস্তু ছেটিং কৰা আছে যে এই খানা বনোৱাৰ ঠিক মাজেদি এটা পকাৰে কংক্ৰিটেৰে ধুনীয়াকৈ এটা খালৰ নিচিনাকৈ ধুনীয়াকৈ বনাই দিছে
ইয়াত যিখিনি বস্তুৱে খানা বনাব, খোৱা পাতখিনি নহয়, যিখিনি বস্তু বনাব চৌকা বা বাচনত বনাব তাৰ সেইখিনি ধুব। এই পকাৰ ধুনীয়াকৈ খাল টাইপত কৰা আছে, এই খালটোৱে গৈ 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 এটা বাহিৰত আউটলেট আছে, বাহিৰলৈ গুচি যাব। এতিয়া বনোৱা আৰু ধোৱাটো দেখালোঁ। এতিয়া এই জেগাৰ পৰা গোটেই তালৈকে নিওঁতেতো সৰু বাচন বা গামলাত নিলে নহ'ব, প্ৰায় 10,000 মানুহে যেতিয়া একেলগে খাবই, গতিকে নিব তাত ঠেলাই, ডাঙৰ ডাঙৰ ঠেলা অহৰহ চলি থাকিব, ঠেলাত নি তাত খানা দিব। গতিকে আপোনালোকক ব'লক মই তাতো দেখাম যে কিমান এটা ডাঙৰ বিশাল জেগাত আপোনালোকক খানা দিয়া হ'ব। এতিয়া হৈ গ'ল যে 10,000 মানুহে খাবলৈ হ'লে কিমানটো বিশাল জেগা লাগিব আপোনালোকক দেখাইছোঁ আহক। এই পিনৰ পৰা আৰম্ভ কৰি একদম শেষলৈকে পথালিয়ে প্ৰায় 100 মিটাৰতকৈ বেছি হ'ব চাগে, পথালিয়ে প্ৰায় 100 মিটাৰ হ'ব, দীঘেও প্ৰায় 200 মিটাৰ ওচৰা ওচৰি হ'ব। এটা বিশাল জেগা য'ত ধুনীয়াকৈ বহিবৰ কাৰণে বাঁহেদি বেঞ্চ কৰি দিছে, খাবৰ কাৰণে এয়া ধুনীয়া কাঠেদি বনাই দিছে। গতিকে এনেকৈও নাইকৈ কেইখন আছে, প্ৰায় এনেকৈ 10-12 লাইনমান এনেকৈ বেছিকৈহে আছে, ভালকৈ লিখা নাই। অঁ, ইয়াত মই বহিও আইডিয়া এটা কৰি চাইছোঁ। গতিকে ইয়াত ধুনীয়াকৈ বহি সমূহ ৰাইজে ইয়াত ধুনীয়াকৈ খাব। ইয়াৰ পৰা মই ইয়াত অকলে বহিছোঁ, আপুনি গোটেই বিশাল এলেকাটো আপুনি কল্পনা কৰি লওক। এই জেগাকণত জাষ্ট মই এজন মানুহ বহিছোঁ, এনেকৈ ইয়াৰ পৰা গোটেই লাইনকৈ প্ৰায় 100-150জন মানুহ এটা লাইনতে বহিব। গতিকে আপোনালোকে আইডিয়া কৰি লওক যে কিমান মানুহে কয়। আৰু ইয়াত বহুত বনায়ো আছে, যে সম্পূৰ্ণ হোৱাও নাই, বহুত বনাই আছে। গতিকে এইখিনি হ'ল খোৱা জেগা। আৰু যি নহওক থুলমূলকৈ আজি ভিডিঅ'টো যিমানখিনি দেখাব পাৰিলোঁ দেখালোঁ, যিহেতুকে অনুষ্ঠানটো আৰম্ভ হোৱা নাই, আৰম্ভ হ'লে আৰু ইয়াতকৈ বিশাল বৰ ধুনীয়াকৈ দেখাম। মানুহখিনি উপস্থিত হোৱাৰ পাছত দেখাই যিখিনি ভাল লাগিব সেইখিনি আগতীয়াকৈ ইমান ভাল নালাগিবও পাৰে, কিন্তু মই আপোনালোকক ওপৰা-ওপৰিকৈ যিমানখিনি পাৰোঁ দেখালোঁ। গতিকে মোৰ ভিডিঅ'টো ইমানখিনি সময়ৰ কাৰণে চোৱাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফেচবুকত ফ'ল' কৰি দিব, আৰু সদায় চাই থাকিব অ'মা ভাত দে।